অংগনবাড়ী কৰ্মীসকলৰ বাবে সুখবৰ। জুলাই মাহৰ পৰা নতুন নিয়ম ধাৰ্য কৰা হৈছে। খাদ্য বিতৰণৰ ক্ষেত্ৰত নিয়মৰ কিছু সালসলনি কৰা হৈছে। তেওঁলোকে আগতে যি ধৰণে খাদ্য বিতৰণ কৰা হৈছিল সেই ধৰণৰ খাদ্য এতিয়াৰ পৰা বিতৰণ কৰিব নোৱাৰিব, কাৰণ FRSৰ অবিহনে খাদ্য বিতৰণ কৰা নহ'ব। যিয়ে KYC এতিয়ালৈকে কৰা নাই তেওঁলোকক খাদ্য যোগান ধৰা নহ'ব। KYC কৰাৰ পিছত পোষণ এপছটো ডাউনলোড কৰিব লাগিব আৰু তাত লগইন কৰাৰ পিছতহে তেওঁলোকক খাদ্য যোগান ধৰা হ'ব। যিসকলে KYC কৰা নাই তেওঁলোকক TRSৰ অধীনত খাদ্য যোগান ধৰা নহ'ব। ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে ল'ৰা-ছোৱালীবোৰে বছৰে দুবাৰকৈ ইউনিফৰ্ম লাভ কৰিব। আগতে এই ইউনিফৰ্মবোৰ ঘৰৰ পৰা দিয়া হৈছিল। এতিয়া ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে জীৱিকা DDৰ অধীনত সকলো ইউনিফৰ্ম ৰাজ্য চৰকাৰে বহন কৰিব। বছৰত দুবাৰকৈ এই ইউনিফৰ্ম লাভ কৰিব। ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে সকলো অংগনবাড়ী কেন্দ্ৰই লাভ কৰিব বিনামূলীয়া খেলা সামগ্ৰী। এই খেলা সামগ্ৰী যোগান ধৰাৰ এটাই মূল লক্ষ্য হ'ল যে ল'ৰা-ছোৱালীবোৰ মস্তিষ্কবোৰ খুব সুন্দৰকৈ আগবাঢ়িব আৰু স্বাস্থ্যৰ ভালদৰে থাকিব। এনেকুৱা অংগনবাড়ী নতুন আপডেট পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, যাতে মই মটিভেশ্যন পাই আপোনালোকক আৰু নতুন ভিডিঅ' আগবঢ়াব পাৰোঁ। ধন্যবাদ। ভিডিঅ'টো